নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম সামান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন বা শ্বৰ্ট ফৰ্মত AP বুলিও কোৱা হয়। সামান্তৰ প্ৰগতিনো কি? আচ্ছা, ডেফিনেশ্যনটো মই ইয়াতে লিখি দিছোঁ, তোমালোকে তুলি ল'ব পাৰিবা, লিখি ল'ব পাৰিবা। ইয়াতে চোৱা, সামান্তৰ প্ৰগতি হ'ল এটা অনুক্ৰম যি সদায় এটা নিৰ্দিষ্ট আৰ্হি বা পেটাৰ্ণত থাকে। ইয়াতে এটা উদাহৰণ লৈছোঁ 2, 4, 6, 8, 10। তাৰমানে যদি দ্বিতীয় পদৰ পৰা এই এটা সামান্তৰ প্ৰগতি হ'ব যদি ইয়াৰ প্ৰত্যেকটা পিছৰ পদৰ পৰা যদি আগৰ পদটো বিয়োগ কৰাৰ পিছত আমি সমান মান পাওঁ প্ৰতিবাৰতে। যেনে ধৰা ইয়াৰ 4 - 2 2 পাম, 6 - 4 ইয়াতো 2 পাম, সেনেকৈ 10 - 8 প্ৰতিটো পিছৰ পদৰ পৰা যদি আগৰ পদটো মাইনাছ কৰাৰ পিছত আমি সমান মান পাওঁ, তেতিয়াহ'লে কোৱা যাব যে সেই প্ৰগতিটো সামান্তৰ প্ৰগতিত আছে। ঠিক আছে, তো সামান্তৰ প্ৰগতিৰ আদৰ্শ সামান্তৰ প্ৰগতিটো বা এইটোক ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কোৱা হয়। A+D, A+2D, মানে প্ৰতিবাৰতে D বাঢ়ি যি আছে ডিক কোৱা হয় সাধাৰণ অন্তৰ বুলি কোৱা হয়। ডিক সাধাৰণ অন্তৰ অৰ্থাৎ কমন ডিফাৰেঞ্চ বুলিও কোৱা হয়। আচ্ছা, আমি এই সামান্তৰ প্ৰগতিটোৰ প্ৰথম পদ, সামান্তৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰথম পদ যিটো থাকে তাক প্ৰথম পদ এৰে বুজোৱা হয়, এইটো হ'ল 2। সাধাৰণ অন্তৰ এটা থাকে, সাধাৰণ অন্তৰ ডিৰে বুজোৱা হয়, যিটো কমন ডিফাৰেঞ্চ মই অলপ আগতে কৈছোঁ। সেইটো যিকোনো পিছৰ পদটোৰ পৰা আগৰ পদটোক বিয়োগ কৰি তুমি সাধাৰণ অন্তৰ উলিয়াই ল'ব পাৰা। 4 - 2 2, এইটো হ'ল সাধাৰণ অন্তৰ। আৰু ইয়াৰ যদি আমি এনতম পদ উলিয়াব খোজোঁ, এনতম পদ মানে এইটো ধৰা এইটো প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ, এইটো চতুৰ্থ পদ, সেনেকৈ ধৰা 10তম পদ, 20তম পদ সেনেকৈ থাকিব পাৰে। গতিকে কিমান নম্বৰ পদটো উলিয়াৰ এটা সূত্ৰ আছে, এনতম পদ উলিয়াৰ এটা সূত্ৰ আছে। এনতম পদ আমি কেনেকৈ উলিয়াম? ANৰে বুজোৱা হয়। AN হ'ল এনতম পদক ANৰে বুজোৱা হয়। সূত্ৰটো হৈছে প্ৰথম পদ যোগ N - 1 × D। এতিয়া যদি তোমালোকক 10তম বা 15তম পদ উলিয়াব দিয়া হয়, তুমি এইটো সূত্ৰত বহুৱাই উলিয়াব পাৰা সহজতে। ধৰা এইটোৰে এই সামান্তৰ প্ৰগতিটোৰ এইটো প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ পদ। 6 নম্বৰ পদটোনো কি হ'ব? এই সূত্ৰটোত বহুৱাই আমি দেখুৱাই দিওঁ। এনেতো আমি ডাইৰেক্টলি দেখিয়ে ক'ব পাৰোঁ সামান্তৰ প্ৰগতিটো যিহেতু 2কে বাঢ়ি যাই আছে, তেতিয়াহ'লে ইয়াৰ পিছৰ পদটো হ'ব 12। তথাপি আমি সেইটো প্ৰুফো হৈ যাব, একেলগে কৰি দিছোঁ। 6তম পদটোনো কি হ'ব, কেনেকৈ উলিয়াম? 6তম পদটো হ'ব A6, অৰ্থাৎ A হ'ল প্ৰথম পদ, প্ৰথম পদ যোগ A+6 - 1 × D। একবাৰ ফৰ্মুলাটো লিখি দিছোঁ। A হ'ব তোমাৰ প্ৰথম পদ 2 + 6 - 1 মানে 5, 6 - 1 5, আৰু ডিৰ মান আছিল সাধাৰণ অন্তৰ 2। তাৰ মানে 2 + 5 × 2 10 12। এনেই গম পোৱা যায় সামান্তৰ প্ৰগতিটোতো দেখিয়ে গম পোৱা যায় যে ইয়াৰ ষষ্ঠ পদটো কি হ'ব 12, আৰু সূত্ৰটো উলিয়াই দিছোঁ। এতিয়া তোমালোকে 50তম পদ, 60তম পদ যিমান নম্বৰ পদ উলিয়াব দিয়ে তোমালোকে নিজে উলিয়াব পাৰা। সেনেকৈ সামান্তৰ প্ৰগতি এটাৰ যোগফলো উলিয়াব পাৰি। যদি আমি কওঁ যে 5তম পদলৈ যোগফল কেনেকৈ কৰিব পাৰি, উলিয়াব পাৰি, বা nতম পদলৈ যোগফল উলিয়াৰ সূত্ৰ আছে, তাতো তোমালোকে কৰিব পাৰিবা। nতম পদলৈ সেইটো বাৰু কৰি দিছোঁ। nতম পদলৈ যোগফল উলিয়াৰ সূত্ৰনো কি আছে? nতম পদলৈ যোগফল ইয়াক বুজোৱা হয় SN দি বুজোৱা হয়। SN = n/2 twice A plus N - 1 × D। এইটো সূত্ৰৰে বুজোৱা হয়। ইয়াতে যিটো A আছে ইয়াৰ এইটো প্ৰথম পদে হ'ব, D সাধাৰণ অন্তৰে হ'ব, কমন ডিফাৰেঞ্চ যিটো থাকে। তো ঠিক আছে, আগৰ শ্ৰেণীটো কি আছিল, আমি লৈছিলোঁ 2 4 6 8 এনেকৈ যাই আছিল। ইয়াৰে যদি আমি 10 নম্বৰ পদলৈ যোগফল, 10তম পদলৈ যোগফল কিমান হ'ব আমি যদি উলিয়াব লাগে, কেনেকৈ উলিয়াম? এতিয়াতো যোগ কৰি উলিয়াটোতো অসুবিধা। তো 10তম পদলৈ যোগফল আমি এই সূত্ৰটোত বহুৱাই উলিয়াব পাৰোঁ, মানে S10 মানে হ'ল 10তম পদলৈ যোগফল। এনৰ জেগাত আমি 10 বহুৱাম, 10/2 twice A। এৰ মান কিমান আছিল? প্ৰথম পদ A আছিল তোমালোকৰ প্ৰথম পদ, এৰ মান প্ৰথম পদ হ'ব 2, প্ৰথম পদ
প্লাছ এনৰ মান 10 10তম পদলৈ যিহেতু যোগফল উলিয়াই আছোঁ গতিকে এনৰ মান হ'ব 10 10 মাইনাছ 1 ইনটু ডি সাধাৰণ অন্তৰ 2 10/2 এইটো 5 লিখিয়ে দিলোঁ 2 ইনটু 2 4 প্লাছ 5 ইনটু 10 10 মাইনাছ 1 9 ইনটু 2 হয় তো 5 এতে 4 প্লাছ 18 22 পালা এইটোক পূৰণ কৰি তুমি পাবা 5 9 10 0 হাতে 1 10 11 মানে 10টা পদলৈ যোগফল কৰিলে 110 পাবা তোমালোকে এনেকৈ যদি প্ৰতিটো পদ যোগ কৰি যোৱা যেনে 2 + 4 6 আৰু 6 প্লাছ কৰা 12 এনেকৈ 10টা পদলৈ টোটেল যদি যোগ কৰা তোমালোকে 110 পাবা সূত্ৰটোত বহুৱাই সহজতে উলিয়াব পাৰি এতিয়া তোমালোকে মনোযোগ দিব লগা কথা এইখিনিয়ে যে এ এন অৰ্থাৎ এইটোক ক'ব এনতম পদ বুলি কোৱা হ'ব এনতম পদ আৰু এছ এন এনতম পদটো উলিয়া হ'ব এইটো এ এন মানে হ'ব এনতম পদটো কি মানে 10তম পদটো কি সেইটো হ'ব A10 মানে হ'ল 10তম পদটোনো কি আছে ইয়াতে যেনেকৈ ধৰা তৃতীয় পদ 6 আছে সেনেকৈ 10তম পদটোনো কি আছে সেইটো হ'ব AN ঠিক আছে আৰু SN হ'ব তোমাৰ 10তম পদলৈ অৰ্থাৎ nতম পদলৈ যোগফল nতম পদলৈ যোগফল মানে যোগফল S10 মানে হ'ল এই যে 10টা পদ আছে সেই 10টা পদৰ যোগফল উলিয়াৰ পিছত কিমান পাবা সেইটো ক'ব S10 আৰু AN হ'ল nতম পদ এইখিনি কনফিউজ নহ'লেই হ'ল বাকি চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে